हेलो एंड वेलकम बंधुসকল स्टार युवा सामर अन्य एटी भिडिओলৈ অতি দুখভাৱে আপোনালোকক জনাইছো স্বাগতম। আজি ভিডিওটো একেবাৰেই দুখজনক। আপোনালোকক অতি দুখেৰে জনাব লগা হৈছে সকলোৰে মৰমৰ অভিনেতা নৱাগত অভিনেতা অতিকৈ জনপ্ৰিয় তথা টেলেন্টেড অভিনেতা কিশোৰ দাস আমাৰ মাজত আৰু নাই। বহুত ভিডিও গান ইত্যাদিত তেখেতৰ অভিনয় নিশ্চয় দেখিবলৈ পাইছে। নতুনকৈ বগীখন সিনেমাও তেখেতৰ ইতিমধ্যেই মুক্তি পাইছে। আপোনালোকক বহুত দুখেৰে জনাওঁ যে সেইজন অভিনেতা চেন্নাইত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল আৰু আজি কিছু সময় আগতে তেখেতে এই দুনিয়াৰ পৰা বিদায় মাগে। আহক তেওঁৰ শোকবাৰ্তা এটি সকলোৱে আমি প্ৰেৰণ কৰোঁ। তেখেতৰ আত্মাৰ শান্তি বিচাৰি আমি তেখেতৰ পৰিয়ালৰ দুখৰ সমভাগী হওঁ। ধন্যবাদ। আজিৰ ভিডিওটো ইমানতে শেষ কৰিছোঁ।